নমস্কাৰ প্ৰিয় শ্ৰোতাবৃন্দ, আৰম্ভ কৰিবলৈ লৈছোঁ মাজনিশাৰ চিঞৰ নামৰ নাটখনিৰ চতুৰ্দশ দৃশ্য। আহকচোন আমি এই দৃশ্যটি উপভোগ কৰোঁ। নগৰৰ কিছু আঁতৰৰ হাবিতলীয়া ঠাই সাগৰ আৰু ইনামল সামান্য আঁতৰে আঁতৰে বহি আছে। দুয়োটা মৌন, কিবা যেন গভীৰ চিন্তাত। আৱহ সংগীতে পৰিৱেশ গম্ভীৰ কৰিব। সময় ৰাতি। তোৰ সিদ্ধান্তৰ কথা আকৌ এবাৰ ভাবিছা সাগৰ? মই আৰু নোৱাৰোঁ, এই বাটেদি মই আৰু আগবাঢ়িব নোৱাৰোঁ। কিন্তু মনত ৰাখিবি, শপত খাইছিলি জীৱনৰ শেষকণ শক্তি থকালৈকে শত্ৰুৰ লগত যুঁজিম বুলি। শপতৰ কথা মই পাহৰি যোৱা নাই ইনামুল। শত্ৰুৰ লগত মই এতিয়াও যুঁজি যাম। কিন্তু অজয় দাসে কি শত্ৰুতা কৰিলে? কিয় তাক অপহৰণ কৰি অনাহকত শাস্তি দিম? মাথোন সৌ সিদিনা বিয়া কৰাই নিয়া মানুহজনীয়ে কিয় শাস্তি খাব? মোৰ বাবে বিনা অপৰাধত আজি লেখা কাৰাগাৰত সোমাই আছে, সুভদ্ৰাবাই পুলিচৰ জেৰাত। আমি আনৰ অশান্তিৰ কাৰণ হ'ম কিয়? অজয়ক মই অপহৰণ কৰিব নোৱাৰোঁ ইনামুল। দায়িত্ব তই পালন কৰিব লাগিব। নহ'লে গুলীয়াই মাৰি পেলাবি ইনামুল। উদ্দেশ্য আমাৰ সৎ আছিল, শক্তি আমাৰ ঠিকেই আছিল, ত্যাগৰ মনোবল সুন্দৰ আছিল। কিন্তু বাটত আমাৰ ভুল হৈছে। ভুল স্বীকাৰ কৰ, নহ'লে উদ্দেশ্য বিফল হ'ব, শক্তিৰ অপব্যয় হ'ব, ত্যাগ অথলে যাব। বন্দুকৰ গুলীটোৰে শাসকেও যেনেকৈ চিৰদিন শাসন কৰিব নোৱাৰে, বিপ্লৱীয়েও বিপ্লৱ কৰিব নোৱাৰে। মানুহৰ হৃদয় জয় কৰি লেকচাৰ বন্ধ কৰ। বিশ্বাস কৰ ইনামুল, মই মোৰ দেশখনক ভাল পাওঁ, মই মোৰ মানুহবোৰক ভাল পাওঁ। মই শাসকৰ অত্যাচাৰক ঘিণ কৰোঁ, সিহঁতৰ বৰ্বৰতাক ঘিণ কৰোঁ, সিহঁতৰ ধ্বংস কামনা কৰোঁ। আৰু সেইবাবেই মই সকলোৰে ভালৰ চিন্তাৰে কিবা এটা কৰিবলৈ বিচাৰোঁ। অনাহকত মই মৰিবলৈ নিবিচাৰোঁ আৰু মাৰিবলৈকো নিবিচাৰোঁ। কোনো যুক্তি, কোনো প্ৰতিবাদ নালাগে। সময়ৰ ক্ষেত্ৰত সকলো সৈনিকৰ দৰে আমিও ক'ব লাগিব, দেয়াৰ ইজ নট টু মেক ৰিপ্লাই, দেয়াৰ ইজ নট টু ৰিজন হোৱাই, দেয়াৰ ইজ বাট টু ডু এণ্ড ডাই। ভুল। সেয়া ফেচিষ্টৰ কথা, সেয়া স্বেচ্ছাচাৰীৰ কথা, সেয়া অত্যাচাৰীৰ কথা, সেয়া ক্ষমতালিপ্সুৰ কথা, সেয়া হৃদয়হীনৰ কথা, সেয়ে নিয়ম নীতিৰ কথা। সাগৰ, অযথা কথা পাতি সময় নষ্ট কৰাৰ সময় নাই। তই তোৰ কাম কৰিব লাগিব। যথাস্থানত আমাৰ গাড়ী ৰৈ থাকিবহি। মই মানুহজনক ঘৰৰ পৰা মাতি আনিব লাগিব। বাহিৰত মই নিজে থাকিম আৰু থাকিব। সেই কাম মই নকৰোঁ। মনত ৰাখিবি, লেখা এতিয়া জেলত, তাদাত বন্দী। SP হাজৰিকাৰ ওচৰত আমি পণবন্দী ৰাখিম, তেওঁৰ জোঁৱাইকক। আমাৰ দাবী হ'ব, লেখা প্ৰমুখ্যে সেই 5 জনৰ তৎক্ষণাত মুক্তি। আগভাগ ল'ব লাগিব SP হাজৰিকাই। লেখাক তই মুকলি হৈ অহা নিবিচাৰ? তই ঘিণ লগা কৌশল খটুৱাইছ ইনামুল। সাগৰত তই প্ৰয়োজনত চাৰেণ্ডাৰ কৰিব, কিন্তু পত্নী, প্ৰেমিকা বা আত্মীয় স্বজনৰ মুক্তিৰ বিনিময়ত নহয়। এইটোও তই নেভাবিবি যে মই চৰকাৰৰ ওচৰত আঁঠুলৈ কমগৈ। এয়া মই চাৰেণ্ডাৰ কৰিছোঁ, এয়া মই মূল সুঁতিলৈ উভতি আহিছোঁ, এয়া মই ব্যৱসায় বাণিজ্য কৰিব খুজিছোঁ। মোক টকা দিয়ক, মোক গাড়ী দিয়ক, মোক চাকৰি দিয়ক, অস্ত্ৰ ব্যৱহাৰৰ অনুমতি দিয়ক। তহঁতৰ নিচিনা তেওঁলোকৰ শত্ৰুবোৰ বিচাৰি উলিওৱাত মোৰ সহায় লওক। মই চাৰেণ্ডাৰ কৰিব খুজিছোঁ জীৱনটোক অপমৃত্যুৰ পৰা ৰক্ষা কৰিবলৈ, যথাৰ্থ আদৰ্শ আৰু ত্যাগৰ বাটেৰে গৈ বৰ্বৰ শক্তিৰ সন্মুখীন হ'বৰ বাবে শক্তি গোটাবলৈ। বহুত শুনিলোঁ। বিচাৰ সময়ত হ'ব। সাগৰ, বহু দিন বহু নিশা আমি দুয়োটাই দুৰ্গম বাটৰ লগৰীয়া আছিলোঁ। মনত মোৰ সদায় থাকিব সাগৰ। একেটা বটলৰ পানী আমি দুয়োটাই খাইছিলোঁ, একেখন কাঁহীৰ একে সাজ ভাত আমি দুয়োটাই একেলগে খাইছিলোঁ। তই হিন্দু নাছিলি, মই মুছলমান নাছিলোঁ। মই কেতিয়াবা ঈশ্বৰ বুলিছিলোঁ, তই কেতিয়াবা আল্লাহ বুলিছিলি। সেইবাবে শেষবাৰৰ বাবে এবাৰ দুয়োকে সাৱটি ধৰোঁ। এবাৰ দুয়োকে সাৱটি ধৰে, দুয়োৰে চকু পানী বাগৰে। তই ইনামুল মোক এৰি যাবি? যাবলৈ ওলাইছ তই, মই নহয়। মই য'ত আছিলোঁ তাতেই আছোঁ। তই য'ৰ পৰা আহিলি আকৌ তালৈকে যাব খুজিছ। তই মোৰ মূল প্ৰশ্নকেইটি এৰাই গলি ইনামুল। মই সোধা কথাবোৰৰ উত্তৰ নিদিলি। উত্তৰ মই দিছোঁ, সেই কবিতাটোৰেই দিছোঁ। ইয়াতকৈ আৰু মোৰ ক'বলগীয়া নাই। মই আকৌ সোধোঁ, একেটা কথাকে আকৌ সুধিছোঁ, মোক উত্তৰ দে উত্তৰ। মধ্যবিত্তৰ ভোগ লালসাৰ পৰা নিজকে মুক্ত কৰিব নোৱাৰা আমিবোৰক লৈ সঁচা বিপ্লৱ হ'ব পাৰে? পাৰে? নোৱাৰে।
আৰু তাৰ প্ৰমাণ আমাৰ সংগঠনৰ গৰাখহনীয়া। যিজন এদিন আমাৰ বাটৰ লগৰী আছিল, সেইজনে আজি আমাকেই শেষ শত্ৰু বুলি গণ্য কৰি হত্যা কৰিছে বা কৰোৱাইছে কিয়? ক'ৰবাত আমাৰ ভুল হৈ যোৱা নাই? ভুল সিহঁতৰ ভুল। এৰা সিহঁতৰ ভুল। কেৱল খঙেৰে চিঞৰি দিলে ভুল সিহঁতৰ। এবাৰৰ বাবে হ'লেও মই কোৱা কথাষাৰ বিশ্লেষণ কৰি চাব পাৰিলহেঁতেন ইনামুল। প্ৰয়োজন বোধ কৰা নাই সাগৰ। প্ৰয়োজন হৈছে ইনামুল হৈছে। দিনে দিনে একোটি যৌৱন হেৰাই গৈছে। যৌৱনৰ সেই অপমৃত্যুত সেই যাকে উন্মত্ত হৈ কিৰিলি পাৰিছে। এই অৱস্থা চলি থাকিবলৈ দিব নোৱাৰি, কেতিয়াও নোৱাৰি। আৰু সেইবাবে আমি প্ৰচণ্ড শক্তিৰে প্ৰতি আক্ৰমণ কৰিব লাগিব। আকৌ সেই অৰ্থহীন লম্ফজম্ফ অৰ্থহীন চিঞৰ। হাত দাঙি দিওঁ, অস্ত্ৰ পেলাওঁ, মানুহৰ মাজলৈ ওলাই আহোঁ। তেওঁলোকে কি বিচাৰে তাৰ বুজ লওঁ। আৱেগৰ নহয়, যুক্তিৰ কথা শুনো। ইনামুল, এই কথাখিনি আমি যথাস্থানত বুজাই দিওঁ। স্পষ্টভাৱে ক, তোৰ সিদ্ধান্ত কি? ছাৰেণ্ডাৰ কৰিবি, ব্যৱসায় কৰিবি, পুলিচ মিলিটাৰীৰ এজেণ্ট হবি? স্পষ্টভাৱে জানিব খোজোঁ তোৰ সিদ্ধান্ত কি? মোৰ এতিয়াও 2 নাৱত 2 ভৰি। তহঁতৰ মুখবোৰ মোৰ বুকুত আছে সিহঁতৰ সেই যন্ত্ৰণাকাতৰ মুখবোৰ। পুলিচৰ গুলি খাই মৰা, অত্যাচাৰত মৰা সেই মুখবোৰ। এতিয়া সিহঁতকে বিশ্বাসঘাতকতা কৰিবলৈ তোৰ মনে সকীয়াই আছে নহয়? তই শুদ্ধ কোৱা নাই ইনামুল, তই শুদ্ধ কোৱা নাই। সিহঁতৰ অপমৃত্যুত কোৱা কথাবোৰকে শুনি মোৰ গৰম হৈ গৈছে সাগৰ। মই সুধিছোঁ তোৰ সিদ্ধান্তৰ কথা, স্পষ্টকৈ কৈ দে। মোৰ আৱেগ, মোৰ অনুভূতি, মোৰ যুক্তিখিনি বুজিবলৈ অকণো চেষ্টা নকৰিবি। মই আহিলোঁ। বকুলজোপাৰ তলত মই তোলৈ 15 মিনিট বাট চাম। চাৰিআলিত থাকিব 3, তিনিআলিত থাকিব 7 আৰু বেলগুৰিৰ কাষত থাকিব 2। কথাষাৰ তোক জনাই থলোঁ এইবাবেই যে দায়িত্ব যদি পালন নকৰ তেনেহ'লে ইহঁতেও তোক লগ কৰিব পাৰে। ইনামুল গুচি যায়। সাগৰ বিমূৰ, উভয় সংকট তাৰ, দিশহাৰা। অভ্যস্যত এই কথাকেইটা ভাহি আহিব। ভুল বাটেৰে আৰু কিমান যাবি সাগৰ? গুচি আহ। তই পলাবি? কিয় পলাবি? যিসকলে তোক বিশ্বাস কৰি সাৱটি ল'লে, যিসকলক তই তোৰ চলাহী কথাৰে নিজৰ বাটলৈ টানি আনিলি, সেইসকলক আজি তই মাজবাটত এৰি দিবি? তই কিয় পলাবি? নপলাবি। বিমূঢ় হৈ সাগৰ বহি দিয়ে। মঞ্চ আন্ধাৰ হয়। প্ৰিয় শ্ৰোতাবৃন্দ, মাজনিশাৰ চিঞৰ নামৰ সামাজিক নাটখনিৰ 4ৰ্থ দৃশ্যটি আজিলৈ ইমানতে অন্ত পৰিল।